সেইদিনাখন জিতেন মুছাহাৰী আজি 19 ডিচেম্বৰ কালি 20 ডিচেম্বৰ কালি গৈবাৰী সমষ্টিত 5,000 UPPL কৰ্মকৰ্তাক লৈ জিতেন মুছাহাৰীয়ে BPFৰ যোগদান দিব। যি কথা কৈছিল BTR চুক্তিৰ যি পৰিৱৰ্তন শ্লোগান দিছিল তেওঁৱে একো কাম কৰিব পৰা নাই। তেওঁৱে 5 লাখ চাকৰি দিম বুলি কৈছিলে, এজনো চাকৰি তেওঁ নিদিলে। তেওঁৱে কৈছিল যে বেঞ্চাৰ স্কুলটো উইদাউট কণ্ডিশ্যন প্ৰভিন্সিয়েলাইজ হ'ব, এখনো স্কুল প্ৰভিন্সিয়েলাইজ নহ'ল। তেওঁৱে কৈছিলে যে আত্মসহায়ক গোটক 75,000 কৈ দিম, কিন্তু 75,000কৈ তেওঁৱে দিব পৰা নাই। বহুত আত্মসহায়ক গোটত কাম কৰি থকা আমাৰ আই মাতৃসকলে প্ৰমোদ বড়োক বেয়া পাই আছে। ছাত্ৰ ছাত্ৰীক বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পঢ়া ছাত্ৰ ছাত্ৰী মাষ্টাৰ ডিগ্ৰী আৰু গ্ৰেজুৱেশ্যন কৰাক প্ৰতি মাহে 2,500 টকা দিম বুলি কৈছিলে, এজনকো নিদিলে। বড়োলেণ্ড অঞ্চলত বসবাস কৰা মাছ মিডিয়া যিসকলে দিনে নিশায়ে বানপানীৰ হওক, ছাত্ৰ ছাত্ৰৰ সমস্যা হওক বা বিভিন্ন সমস্যাত দিনে নিশায়ে কাম কৰি থকা এই মাছ মিডিয়া জাৰ্ণালিষ্টসকলক জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি টকা দিয়া আছিলে। যদি আপুনি BTC বাকী আপুনি পাব লাগিছিলে, কিন্তু আপুনি পোৱা নাই। কেতিয়াবা প্ৰমোদ বড়ো চালবাৰীত আহিলে আপুনি এই প্ৰশ্নটো সোধক যে জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডত 10 কোটি দিয়া কথাটো কি হ'ল বুলি। আৰু তেওঁৱে প্ৰমোদ বড়োৱে কৈছিলে যে 40টা সমষ্টিত 40টা তাৰমানে কি চিনেমা হল হ'ব বোলে, এখনো চিনেমা হল তেওঁ নবনালে। সুজিত নাৰ্জাৰী যি বড়োসকলৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ নামত অডিটৰিয়াম কাম তেওঁৱে 40টা বনাম বুলি কৈছিলে, একটাও নবনালে। ফুটবল প্ৰেমীসকলৰ কাৰণে, নতুন প্ৰজন্মৰ সকলৰ কাৰণে 40টা সমষ্টিত 40টা ষ্টেডিয়াম বনাম বুলি কৈছিলে, এটাও ষ্টেডিয়াম তেওঁৱে নবনালে। সেইকাৰণে আজি চাওক, সকলোৱে প্ৰমোদ বড়ো মিছলীয়া বুলি চব গম পায়। তেওঁৱে কৈ আছে হাগ্ৰামা মহিলাৰী ছাৰে 17 বছৰত কি কাম কৰিলে। আৰে 17 বছৰত যি কৰিবলগীয়া দলং, ৰাস্তা, পদূলি, ইউনিভাৰ্চিটি চব বনালে। এতিয়া প্ৰমোদ বড়ো দাদা, আপোনাৰ যি একৰ্ড স্পিৰিট BTR চুক্তিৰ দ্বাৰা ইউনিভাৰ্চিটি পাইছিলে, কিয় এতিয়াও নবনালে? BTR চুক্তিৰ দ্বাৰা NIT কথা আছিলে, কিয় আপুনি এইটো কথা নকয়? BTR চুক্তিৰ একৰ্ডৰ স্পিৰিটৰ মতে বেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হ'ব লাগিলে, এইবোৰ কথা তেওঁৱে প্ৰমোদ বড়োৱে এতিয়া নকয়। আৰু সেইকাৰণে তেওঁৱে এতিয়া কি কৈ আছে, বেলেগ 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 কথা কৈ আছে যে 17 বছৰ হাগ্ৰামা ছাৰে কি কৰিলে। তেওঁৱে মিছা কথা কৈছে। তেওঁৱে পুৰা জনসাধাৰণক BTCৰ জনসাধাৰণক প্ৰমোদ দাদাই বুৰ্বক বুলি ভাবে। শান্তি আহিলে কৈ থাকে, কিন্তু শান্তি ক'ত আহিলে? শান্তি যদি আহে নহয় হেপিনেছ আৰু পিচফুল ৰিলেটেড, যদি শান্তি আহে নহয় আমি খুচিত সংসাৰ খাব পাৰিব লাগে। এতিয়া নতুন প্ৰজন্ম BA পাছ MA পাছ সকলে চাকৰি পোৱা নাই, অশান্তিত আছে। বেঞ্চাৰ স্কুলৰ শিক্ষকসকলে চাকৰি পোৱা নাই, প্ৰভিন্সিয়েলাইজ হোৱা নাই, অশান্তিত আছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে অশান্তিত আছে, কেলে কামবোৰ পোৱা নাই, কণ্ট্ৰেক্টাৰসকলে কাম পোৱা নাই। সেইকাৰণে শান্তিটো অকল প্ৰমোদ বড়োৰ মুখত আছে, কিন্তু ৰিয়েল শান্তিটো নাই। এতিয়া ৰিয়েল শান্তিটো পুনৰ হাগ্ৰামা মহিলাৰ ছাৰক পাৱাৰত আনিবৰ কাৰণে আমি কাম কৰিব লাগিব। এতিয়া ৰাস্তায়ে পদূলিয়ে কৰবা চাহা দোকান কৰবা চব আলোচনা কৰি আছে, পুনৰ হাগ্ৰামা মহিলাৰী ছাৰ শাসনত আহিব। আৰু হাগ্ৰামা মহিলাৰী ছাৰক শাসনত আনিবৰ কাৰণে BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে চেষ্টা কৰি আছে। তো আজি আমি চালবাৰীত সূত্ৰধৰ চেল গঠন কৰিছে, য'ত আমি 500 জন আমন্ত্ৰণ কৰিছিলে। ইয়াত ডাবল 1000ত বেছি মানুহ হৈছে। এইটো ইংগিতটো হ'ল পুনৰ BPF শাসনত অহাৰ ইংগিত। এই কথাটো যিসকলে এতিয়া UPPLত আছে নহয়, আপোনালোকে ভালকৈ চাওক। আজি যিসকলে UPPLত আছে তেওঁলোকক কালি পৰহি ক'ব তেওঁলোকে UPPLত নাই বুলি। এইটো তেওঁলোকৰ এইটো কেৰেক্টাৰত আছে UPPLৰ নেতাসকলে, যিসকলে প্ৰমোদ বড়োৰ কাৰণে আজি দিনে নিশায়ে UPPLৰ ল'ৰাসকলে কাম কৰি আছে নহয়। কালি পৰহি প্ৰমোদ দাদা তেওঁলোকক ক'ব এওঁলোকে আপোনাৰ UPPLৰ মানুহ নহয় বুলি। এতিয়া মই উদাহৰণ দিম, আমাৰ খৈৰাবাৰী ব্লগৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট ভূপেন বড়ো কি UPPLত নাছিলে নেকি? তেওঁ ফাউণ্ডাৰ প্ৰেছিডেণ্ট। সেইদিনাখন জিতেন মুছাহাৰী আজি 19 ডিচেম্বৰ কালি 20 ডিচেম্বৰ কালি গৈবাৰী সমষ্টিত 5,000 UPPL কৰ্মকৰ্তাক লৈ জিতেন মুছাহাৰীয়ে BPFৰ যোগদান দিব। কি জিতেন মুছাহাৰী UPPLত নাছিলে নেকি? আপোনালোকৰ চালবাৰীত কনক ডক্টৰ দাদা হওক, চিলাৰাই হওক, হানিফ আলী দাদা হওক, তেওঁলোকে কি UPPLত নাছিলে নেকি? এই মোৰ লগত লেফ্ট ছাইডত আছে ছাজাহান আলী আহমেদ, তেখেতে 2020ত মঠাংগুৰি
সমষ্টিত UPPLৰ কেণ্ডিডেট আছিলে প্ৰমোদ বড়োৱে কওক না মই শাহজাহান আলীক মোৰ UPPLৰ কেণ্ডিডেট নাছিলে বুলি কওকচোন যিয়ে বৰক প্ৰমোদ বড়ো দাদায়ে নতুন প্ৰজন্মৰ লাইফটো চিন্তা নকৰে তেওঁৱে কাম কৰা নাই কিন্তু আপুনি কওকচোন 2020ত শাহজাহান আলী আহমেদ UPPLৰ কেণ্ডিডেট নাছিলে নেকি জিতেন মোছাহাৰী য'ত নেকি তামোলপুৰ এপছুৰ প্ৰেছিডেণ্ট আছিলে তেওঁ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী আছিলে UPPL নাছিলে নেকি সেইকাৰণে যিসকলে আজি UPPLৰ কোনোবা ডিষ্ট্ৰিক্টৰ প্ৰেছিডেণ্ট ক'ৰবা চেণ্ট্ৰেলৰ বিষয়ববীয়া কাম কৰি আছে আপোনালোককো কালি পৰহি প্ৰমোদ দাদাই ক'ব তেওঁলোকে UPPLত নহয় বুলি সেইকাৰণে তেওঁৰ মনত ডাউট আছে কোন কোন ক'ত কাম কৰি আছে বুলি সেইকাৰণে এই ডাউটটো তেওঁলোকৰ কেৰেক্টাৰে তেওঁলোকৰ নহয় বুলি কিন্তু এইটো ৰাইজে চবেই জানে শাহজাহান আলী আহমেদ 2020ত BTR চুক্তি হোৱাৰ পাছত তেওঁ UPPLৰ কেণ্ডিডেট আছিলে জিতেন মোছাহাৰী তেওঁ UPPLৰ আছিলে সিদিনাখন চালবাৰীত সন্মানীয় কনক ডক্টৰ বুলি আমি যাক দাদা ক'লোঁ সেই UPPLৰ CWC আছিলে চিলাৰাই দাদা সি আগত এপছুৰ সময়ত আৰু UPPLৰ তেওঁ ফাউণ্ডাৰ আছিলে তেওঁ এই ফাউণ্ডাৰ UPPL সকলক অপমান কৰাটো UPPL নহয় বুলি যিগৰাকীয়ে তেওঁলোকক UPPL নহয় বুলি অপমান কৰিছে সকলো ফাউণ্ডাৰ UPPLকে অপমান কৰা হৈছে সেইকাৰণে ফাউণ্ডাৰ UPPL সকলক যিসকলে UPPL কৰিছে তেওঁলোকক UPPL সন্মান দিব লাগিব ডাঙৰক সন্মান দিয়া এইটো আমাক থাকিব লাগিব হয় না নহয় দল কোনোবা বদলিছে কিবা এটা কাৰণ এইটো বেলেগ কথা কিন্তু তেওঁলোকে ফাউণ্ডাৰ আছিলে চালবাৰী অঞ্চলত চিলাৰাই দাদা হিন্তি ফাউণ্ডাৰ আছিলে কনক ডক্টৰ বা হানিফ আলী তেখেতেতো বিৰাট কণ্ট্ৰিবিউশ্যন দিছিলে আজি পাৱাৰত অহাৰ পাছত প্ৰমোদ বড়োৱে পাহৰিব পাৰে তেওঁৰ বিষয়ববীয়া পাহৰিব পাৰে কিন্তু এনেকৈ কেৰেক্টাৰ থাকিব নালাগে বুলি মই ভাবোঁ সন্মান জনাটো আমাৰ সকলোৰ দায়িত্ব থাকিব লাগে কাৰণ যোৱা 27 নৱেম্বৰত আমাৰ চেণ্ট্ৰেল ভিত্তিত আমাৰ কেন্দ্ৰীয় সূত্ৰধৰ চেল গঠন হৈছিল সেই মৰ্মে আমাক ইনষ্ট্ৰাকশ্যন দিছিল যে ডিচেম্বৰ মাহৰ ভিতৰতে আমাৰ কমপ্লিট যিমান আমাৰ 4খন ডিষ্ট্ৰিক্টত যিমান আমাৰ সূত্ৰধৰ মানুহখিনি আছে সেই মানুহখিনিক লৈ আমাক মানে ইনষ্ট্ৰাকশ্যন দিছে যে ডিষ্ট্ৰিক্ট কমিটি গঠন কৰিব লাগে বুলি তো সেই মৰ্মে আমাৰ যোৱা 15 তাৰিখে আমাৰ চিৰাং ডিষ্ট্ৰিক্টত হৈ গ'ল তো আজি আমি আমাৰ দুটা ঠাইত আছে এটা সাব ডিভিজন আজত ইতিমধ্যে আমাৰ বিজনেছ হৈ আছে আৰু ইয়াত আমাৰ চালবাৰীত ইতিমধ্যে হৈ গ'ল তো ইয়াত আমি বিশেষকৈ এতিয়া আমাৰ সূত্ৰৰ মানুহখিনি বহুত মানে প্ৰতাৰণাৰ বলিৰ কাৰণে আজি আমাৰ সূত্ৰধৰ মানুহখিনি ৰাইজে আজি ওলাই আহিছে দলে বলে কাৰণ কিয় কিছুমান আমাক মানে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ মানুহখিনিক মানে বিপক্ষে পৰিচালিত কৰাৰ দৰে কৰিছিল তাৰ কাৰণে আজি আমাৰ যিমান নৱপ্ৰজন্মখিনি আছে চবেই আজি মাত বান্ধি থৈ দিছে গতিকে আমি আগন্তুক দিনত আমি BPF চৰকাৰক আমি পুনৰ ক্ষমতালৈ আনি তো আমি যি আমাৰ চেল গঠন কৰি দিছে তাৰ নেতৃত্বত আমি সবল ভূমিকা পালন কৰিম